এইখন আমাৰ ইউনিভাৰ্চিটিৰ গেট। আমাৰ ইউনিভাৰ্চিটিৰ পৰিৱেশটো খুবেই ধুনীয়া, বহুত ভাল লাগে। ইউনিভাৰ্চিটিত যেতিয়া থাকোঁ, ইউনিভাৰ্চিটিত থকা টাইমখিনিত বহুত ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজত আমাৰ ক্লাছবোৰ হয় আৰু বহুত ধুনীয়া আমাৰ ইউনিভাৰ্চিটিৰ কেম্পাছটো। আপোনালোকে চাওকচোন, মোৰ কিন্তু বহুত ভাল লাগে ইউনিভাৰ্চিটি থকা টাইমখিনিত। ইমান ধুনীয়া আমাৰ কেম্পাছটো, থাকিয়ে ভাল লাগে। মানে বহুত ধুনীয়া সুন্দৰ বতাহ আহি থাকে, ভাল লাগে আৰু কেম্পাছটোত থাকি। ৱেলকাম টু মাই ইউটিউব চেনেল। মই মোৰ চেনেলটোত আপোনালোকক নমস্কাৰ দিবলৈ পাহৰি গৈছিলোঁ। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কিবা এটা কামত ইউনিভাৰ্চিটি আহিব লগা হ'ল, বহুত দিন ইউনিভাৰ্চিটি অহা নাছিলোঁ। এয়া আমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখৰ পৰিৱেশ বহুত ধুনীয়া, একদম ইমান ভাল লাগে ন, গছ গছনিৰে ভৰা, ভাল লাগে আৰু ফুলবোৰ ফুলিছে বহুত ধুনীয়াকৈ, ভাল লাগিছে। বহুত দিন পিছত আহিছোঁ যে ভাল লাগিছে আৰু আজি একদম ধুনীয়া পৰিৱেশ। তাতে আকৌ বতৰটো সেৰেঙা হৈ আছে, ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশৰ মাজত বহুত ভাল লাগে। যিটো আমাৰ এছামিজ ডিপাৰ্টমেণ্ট, এনেকৈ গৈ ওপৰত আমাৰ ছেকেণ্ড ফ্ল'ৰত আমাৰ ক্লাছ হয় আৰু ফাৰ্ষ্ট ফ্ল'ৰত ইংলিছ ডিপাৰ্টমেণ্ট। এয়া আমাৰ ডিপাৰ্টমেণ্ট, এইটো আমাৰ ক্লাছৰুম। ইয়াতে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ হয়। আৰু এইটো আমাৰ ক্লাছৰুমৰ পৰিৱেশ এনেকুৱা, ভাল লাগে বহুত। ইউনিভাৰ্চিটিত থকা টাইমখিনিত বহুত ধুনীয়া পৰিৱেশ, ভাল লাগে আমাৰ ডিপাৰ্টমেণ্টটো। এয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফুলনিখন, সৰুকৈ এখন বাগিচা। আমাৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টবিলাক, আমি মেম ছাৰ সকলোৱে মিলি পিনে বনাইছোঁ। ভাল লাগিছেনে আপোনালোকৰ? ফুলবোৰ ফুলিছিল, মৰি গ'ল ফুলবোৰ। 2মাহমান আমি ক্লাছত যোৱা নাছিলোঁ, এক্সাম হ'ব তাৰ কাৰণে। ক্লাছত নগ'লে আৰু ফুলবোৰত পানী নিদিলে ফুলবোৰ মৰি যায়, সেই মৰহি গৈছে ফুলবিলাক। কিছুমান আছে ভালে আৰু বেছিভাগ ফুল মৰি গৈছে। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ফটো বেৰত আঁৰি থোৱা আছে। তাৰপিছত ভূপেন হাজৰিকাদেৱৰ শৰাই, তেনেকুৱাকৈ তাৰে লগতে আছে আকৌ প্ৰাচীন পত্ৰিকা এখন। এইখন আমি সকলোৱে বনাইছোঁ মিলি পিনে। ইয়াতে সকলোৱে লেখা দিছে। আপোনালোকৰ ভাল লাগিছেনে জনাবচোন কমেণ্টত যদি ভাল লাগিছে। আৰু এখন ইয়াৰ লগতে আৰু এখন আছে প্ৰাচীন পত্ৰিকা, এইখন এখন। তাৰপাছত আৰু এখন আছে, এখন দেখাই আছোঁ আপোনালোকক। তাৰপাছতে এইখন এখন আৰু এখন প্ৰাচীন পত্ৰিকা, আমাৰ এছামিজ ডিপাৰ্টমেণ্টৰে। ভাল লাগিছেনে জনাবচোন। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পিনে ভাবিলোঁ আৰু এনেই অকণমান ফুৰোঁ, যিটো কামত গৈছোঁ কামটো হোৱা নাছিল, সেইবাবে ভাবিলোঁ অকণমান ফুৰোঁ। ফুৰি পিনে এনেকৈ আহিলোঁ আৰু ওলাই আহি পিনে বহুত দিনৰ মূৰত দেখিছোঁ, ভাল লাগিছে আৰু। আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছটো বহুত ধুনীয়া আৰু বহুত চাফা হয় আৰু গছ গছনি ইমান আছে, ভাল লাগে আৰু বেছি গৰম দিলেও গৰমটো অনুভৱ নহয়। গছ গছনি বহুত আছে, গছ গছনি থকাৰ বাবে সেয়ে আৰু ভাল লাগে, পৰিৱেশটো বহুত ধুনীয়া। আপোনালোকে চাওকচোন। আৰু ইমান ধুনীয়াকৈ গোটেই সেউজীয়া হৈ গৈছে, ভাল লগা হৈছে আৰু পৰিৱেশটো বহুত ধুনীয়া, একদম নিস্তব্ধ, ভাল লাগে আৰু বহি থাকি পিনেও ভাল লাগে, মন চন ভাল লাগিছে। আৰু ইয়াতে এনেই ৰেষ্ট ল'ব পাৰি, আহি পিনে বহি ভাল লাগে আৰু গোটেই পৰিৱেশটোৱে বহুত ধুনীয়া আমাৰ ইউনিভাৰ্চিটিৰ। ভাল লাগিছে আৰু আপোনালোকে জনাবচোন আমাৰ ইউনিভাৰ্চিটিৰ কেম্পাছটো কেনেকুৱা লাগিছে। এইপিনে এনেকৈ আহিলোঁ, আহি ফুৰি আছোঁ আৰু গোটেই ডিপাৰ্টমেণ্টৰ সেই আগেদি এনেকৈ ৰাস্তাই ফুৰি আছোঁ। ফুৰি ভাল লাগিছে আৰু বতাহ মেলি আছে, ভাল লাগিছে আৰু ধুনীয়া লাগিছে।
এয়া আমাৰ ইউনিভাৰ্চিটিৰ কেণ্টিন আছে আৰু ইফালে আৰু এটা কেণ্টিন আছে, এইটো এটা কেণ্টিন। তাৰপিছত এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট, বহুত ভাল লাগে এইটো ডিপাৰ্টমেণ্টটো, মানে ধুনীয়া আৰু চবকেইটা ডিপাৰ্টমেণ্টে ধুনীয়া, এই ডিপাৰ্টমেণ্টটো বহুত ভাল লাগে, ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু একদম গছ গছনি আছে, বহুত ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো। এয়া মোৰ ফ্ৰেণ্ড আৰু মই, আমি এনেই খোজকাঢ়ি কাঢ়ি গৈ আছিলোঁ। হাই দি হাই। এয়া হোষ্টেল, ইউনিভাৰ্চিটিৰ হোষ্টেল। হোষ্টেলবিলাকো ভাল, বহুত ধুনীয়া, ছিকিউৰিটি আছে, বহুত ভাল আৰু। আমাৰ ইউনিভাৰ্চিটিৰ ওচৰত এখন পাৰ্ক আছে, তাত ফুলবোৰ ফুলিছে, ইমান ধুনীয়া লগা হৈছে নহয় তাৰে পৰিৱেশটো। আমাৰ ইউনিভাৰ্চিটিৰ লগতে, ইউনিভাৰ্চিটিৰ ওচৰতে আৰু বহুত ভাল লাগে তাৰে পৰিৱেশটো। ইয়াত গৈও বহুত ভাল লাগে আৰু বহুত ধুনীয়া, চাওকচোন ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া। আমাৰ ইউনিভাৰ্চিটিৰ ওচৰতে এখন পাৰ্ক আছে, তাতে বহুত ধুনীয়া ধুনীয়া ফুল গছ আছে আৰু মানে বহুত ধুনীয়া লাগিছে জেগাখিনিত আহি। অহাই নাছিলোঁ ইউনিভাৰ্চিটি, বহুত দিন অহা নাছিলোঁ যে, পিছত আজি আহিলোঁ, আহি পিনে বহুত ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ ইয়াৰে, একদম বহুত ধুনীয়া লাগিছে, গোটেই ফুল, ভাল লাগিছে আহি। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।